বন্ধ ঘৰত মোৰ ছাতি ফুটি মন আমনি লাগিছে বৰ কোনেনো বুজিব তুমি আহিবা বুলি বাৰে বাৰে মই তুমি আহিবা বুলি বাৰে বাৰে মই পদূলি মুখলৈ আগচোতালৰ কৰবি জোপাত আগচোতালৰ কৰবি জোপাত কিজানি সুবাস পাওঁ কিজানি সুবাস পাওঁ তুমি আহিবা বুলি বাৰে বাৰে মই তুমি আহিবা বুলি বাৰে বাৰে মই পদূলি মুখলৈ আগচোতালৰ কৰবি জোপাত আগচোতালৰ কৰবি জোপাত কিজানি সুবাস পাওঁ কিজানি সুবাস পাওঁ বন্ধ ঘৰত মোৰ ছাতি ফুটি মন আমনি লাগিছে বৰ কোনেনো বুজিব বুকুৰ বেদনা নিৰিবিলি জীৱন বন্ধ ঘৰত মোৰ ছাতি ফুটি মন আমনি লাগিছে বৰ কোনেনো বুজিব বুকুৰ বেদনা নিৰিবিলি জীৱন আহিবা বুলি চিনাকি সুৰতি আহিবা বুলি চিনাকি সুৰতি অজানিতে গুণগুণা অজানিতে গুণগুণা তুমি আহিবা বুলি বাৰে বাৰে মই তুমি আহিবা বুলি বাৰে বাৰে মই পদূলি মুখলৈ আগচোতালৰ কৰবি জোপাত আগচোতালৰ কৰবি জোপাত কিজানি সুবাস পাওঁ কিজানি সুবাস পাওঁ ধন্যবাদ মই ৰুমত এনেই আছিলোঁ গাড়ী মটৰ আৱাজবিলাক আহি আছে তথাপিও গীতটি পৰিৱেশন কৰিবলৈ মন গ'ল সেইবাবে মই পৰিৱেশন কৰিলোঁ মানে হাতত এনেকৈ থৈ মোবাইলটো ধৰি মানে কৰিবলৈ খুব প্ৰব্লেম হয় আচলতে গৰম কেনেকুৱা পৰিছে আপোনালোকৰ ফালে ইয়াত কিন্তু বহুত বেছি গৰম আৰু গতিকে কেনেকুৱা লাগিলে জনাব দেই বৰ এটা ভাল হোৱা নাই গম পাওঁ সেই আহিলেই নহয় আৰু মনটো সেইবিলাকলৈ গৈ থাকে নহয় ইমানেই বেছি ৰ'দ যে সেউজীয়া ঠাইত মানে কিবা কৰি দিছে আৰু আজি ঘৰলৈও যাম আচলতে ভিডিঅ' এটা কৰিব মন গ'লো পৰিৱেশটো খুব ধুনীয়া ইয়াৰ কিন্তু এতিয়া যে ইমান বেছি ৰ'দ কি ক'ম আৰু তেনেহ'লে আজিলৈ বাই বাই গীতটি মই সম্পূৰ্ণ শুদ্ধ হৈছে বুলি কোৱা নাই মোৰ অকণমান ভুল হৈছে মই গম পাইছোঁ কোনকণত ভুল হৈছে গীতটি মানে মই শুনিলোঁ কিন্তু গাড়ী মটৰ যে আৱাজ হৈ আছিলে ন গীতটি মানে মই মানে
অকণমান যেন মানে দিবলৈ থাকি গ'ল, সেইটো মই গম পাইছোঁ। কিন্তু হেৰিটোলৈ মানে এয়া আহিলেই নহয়, তালৈ মনটো গুচি যোৱাৰ কাৰণে মই ইমান ভালকৈ হেৰি কৰিব নোৱাৰিলোঁ। গতিকে কোনো ধৰণৰ একো নক'ব যে মই কিন্তু ভাল লগা পৰিৱেশখিনিহে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ আৰু এনেই গুণগুণাইছোঁ। মই যিটো মনত আছে সেইটোৱে গুণগুণাই দিছোঁ। তাতে মোৰ ভুল হৈছে, কাৰণতো মই গীতটো হেৰিকৈ গোৱা নাই। মই ভালকৈ গীতটি গোটেইটো পৰিৱেশন কৰি দিম। মানে এইটো কাৰণে মই কথাটো কৈ দিছোঁ যে আজিকালি বিতৰ্কবিলাক ইমান বেছি, মানে ভালকৈ কৰিলেও বেয়াকৈ কৰিলেও কিবা এটা খুঁত উলিয়ায়ে দিয়ে। চ' মানে যদি মই বহুত বেছি ভালকৈও শুদ্ধকৈও কিবা এটা কৰোঁ, তাতো খুঁত উলিয়াব, ভুলকৈ কৰিলেও তাতো খুঁত উলিয়াব। গতিকে মানে কি আৰু মানুহৰ কথা, কিন্তু ভুলটোতো মানুহে আঙুলিয়াবই, সেইটো মই মানি লওঁ। কিন্তু কিছুমান যে ভুল নোহোৱাকৈও যে কেতিয়াবা মানুহক কৈ দিয়ে ন, সেইটো কিন্তু খুব বেছি বেয়া লাগে। গতিকে সেইবাবে মই কৈ দিছোঁ, মোৰ চেষ্টা কৰিবলৈ আছে গীতটোত। গতিকে মই সম্পূৰ্ণ শুদ্ধ হৈছে বুলি কোৱা নাই, সেইবাবে কথাষাৰ কৈ দিলোঁ। আশীৰ্বাদ কৰিব যাতে ভাল ভাল কাম কৰিব পাৰোঁ, ভালকৈ গীত পৰিৱেশন কৰিব পাৰোঁ। সেয়াই আছিলে। এতিয়া ইমান বেছি গৰম, এডিআৰই পৰীক্ষাৰো আহি আছে হয় নাই, গতিকে সকলোৱে পঢ়ি আছে, সেইকাৰণে মই অকণমানকৈহে গীতটি পৰিৱেশন কৰিলোঁ। এতিয়া ল'ৰা ছোৱালীবিলাক আহি গ'ল, এতিয়া আৰু পৰিৱেশন নকৰোঁ, চবেই প্ৰিপেৰেশ্যন চলাই আছে। বাই বাই।